পূৰ্বৰ দৰে বহাগ এইবাৰ যেন থাকিব জানো? আমাৰ শৈশৱটো যদিও ভূপেন্দাৰ গান শুনি ৰেডিঅ'ত ভূপেন্দাৰ গানবিলাক শুনি আমি ডাঙৰ হৈছিলোঁ, কিন্তু এই গীত লিখিবলৈ যিটো হেঁপাহ প্ৰথম এই জাগিছিল আচলতে জুবিনদাৰ গান শুনাৰ পাছত। আই কেম বুলি আমাৰ অডিঅ'লিকৰ যিখন নাম ফলক তাত লিখি থৈ গৈছে আই কেম, আৰু নিজৰ চাইনটো মাৰিছে আৰু টাইমটো লিখি থৈ গৈছে। আমি প্ৰথমতে বুজা নাছিলো এইটো কি বস্তু। 125 বুলি আছে চাগে এতিয়াও আছে। আমি দেখুৱাম ৰাতি 1:25 তেওঁ। নমস্কাৰ, মই উদ্দীপ্ত। আপোনালোকক অসমীয়ানৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা ষ্টুডিঅ'ত উপস্থিত আছোঁ এজন বিশেষ ব্যক্তিৰ সৈতে, আৰু ব্যক্তিজনৰ সৈতে কিছু কথা পাতিম। আমি তাৰ পূৰ্বেই ষ্টুডিঅ'টোলৈ মই যিহেতু আহিছোঁ, মই কেমেৰা সহযোগী শিৱাক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। অডিঅ'লিকত মই উপস্থিত আছোঁ, আৰু এই ষ্টুডিঅ'টোত এজন বিশেষ ব্যক্তি উপস্থিত আছে আমাৰ সৈতে। আমি ব্যক্তিজনৰ সৈতে কিছু কথা পাতিম, আৰু ব্যক্তিজনক আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ এইখিনি মুহূৰ্তত। আমি ব্যক্তিজনৰ ওচৰলৈ আহিছোঁ এইখিনি মুহূৰ্তত। আমাৰ সৈতে উপস্থিত আছে সুনীল গগৈ ডাঙৰীয়া। আমি সুনীল গগৈ ডাঙৰীয়াৰ সৈতে কিছু কথা পাতিম আজিৰ দিনটোত, আৰু তেওঁৰ সৈতে কিছু বাৰ্তালাপ কৰিম, দৰ্শকসকলক কিছু মনৰ কথা জনাম এইখিনি মুহূৰ্তত। আৰু যদিহে সুবিধা হয়, বহু নজনা কথা সুনীল গগৈক বহুতে চিনি পায় বা বহুতে চিনি নাপায়। আজিৰ দিনতো বহুতে চিনি নাপায়, কাৰণ তেওঁ প্ৰচাৰ মাধ্যম বা কিছু তেওঁৰ যি প্ৰচাৰৰ পৰা অকণমান আঁতৰত থাকে। সেই কথা আমি কথা পাতিম। প্ৰথমে স্বাগতম জনাইছোঁ অসমীয়ানৰ এই নতুন ভিডিঅ'লৈ। কি ক'ব দৰ্শকসকলক? নমস্কাৰ সকলোকে। বৰ বেছি দিন নাই, খুব কম দিনৰ ভিতৰতে বহাগ বিহু আহি আছে। মই বহুত বেছি আগতীয়াকৈ বাৰু প্ৰত্যেককে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এদিন তোমাক চাবলৈ তৰা সাজি আহিম, এদিন তোমাক নিবলৈ। সুনীতা লিখা কি ঐ ভাল পালে নহব ন, হাইস্কুলত আমাক যে কোন তৰালি হয়, কোন কথা দি হয়, মলা বাটৰ জীয়ে খেলো পলাই গ'ল। সুনীতা আমাৰ সৈতে আছে। সকলোৱে ইতিমধ্যেই সেই কথা গম পাইছেই, আমি দৰ্শকসকলক জনাইছোঁ এই কথা। আৰু বৰ্তমান সুনীতা কেনেকৈ ব্যস্ত হৈ আছে বা ক'ত ব্যস্ত হৈ আছে অকণমান যদি কয়। কিছুদিনৰ পৰা ষ্টুডিঅ'তে লাগি থাকিব লগা হৈছে, কাৰণ বিহু আহি আছে যেতিয়া আমাৰ বিহুসুৰীয়া আৰু বিহু গীতবিলাকৰ বা নিবন্ধনৰ কাম চলি আছে। আমি তাৰ লগে লগে গীতবিলাকৰ ৰচনা আৰু মানে সংগীতৰ লগত জড়িত যিখিনি কাম থাকে সেইখিনি কৰি থাকিবলগীয়া হৈছে, লিখি থাকিব লগা হৈছে। এইকেইদিন যথেষ্ট ব্যস্ত বাৰু। ব্যস্ততাৰ মাজতে মোক অকণমান সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মই বহুবাৰ টেলিফোনত আমি কথা পাতিছোঁ। বহুদিন মই তেওঁৰ পৰা সময় বিচাৰিছোঁ যে সুনীতা অকণমান মোক সময় দিব নেকি, বা সুনীতা অকণমান মই আপোনাৰ পৰা সময় বিচাৰিছোঁ, দৰ্শকসকলে বিচাৰিছে আপোনাক, অকণমান আপুনি সময় দিব পাৰিব নেকি, যিহেতু বহাগ বিহু সমাগত, আৰু তাৰ বাবে তেওঁ ব্যস্ত হৈ আছিল বহুদিন। আৰু তাৰ মাজতে ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজতে অকণমান সময় মোক দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ। ইতিমধ্যে তেওঁ উল্লেখ কৰিছে বহাগৰ বাবে তেওঁ ব্যস্ত হৈ আছে, কিন্তু সুনীতা পূৰ্বৰ দৰে বহাগ এইবাৰ যেন থাকিব জানো? কিয় কৈছো এই কথা সকলোৱে গম পাইছো। হেৰি হ'ল কি, মোৰ ধাৰণাটো অকণমান বেলেগ ধৰণৰ হৈ যায়। এই কথাটো মই পোনপটীয়াকৈ কৈছোঁ যে হয়, দাদাক হেৰুৱা আমি মাত্ৰ 6 মাহ হৈছে, জুবিনদাৰ কথা কৈছোঁ, আৰু বিহুলৈ আৰু এমাহ আছে। মানে 7 মাহৰ ভিতৰত আমি বহাগ বিহুক আদৰিবলগীয়া হ'ব। আৰু মাজত আমি মাঘ বিহুকো আমি তেনেকেই দুখৰ মাজতো আমি মাঘ বিহু কিন্তু পালন কৰি গৈছোঁ। আৰু কথাটো হ'ল কি, আমি এই বছৰ নাপাতো বুলি এই দুখটোত বাৰু থাকিম, কিন্তু আমি জানো তেওঁক পাহৰিব পাৰিম? আমিতো গোটেই জীৱন আমি যেতিয়ালৈকে জীয়াই থাকিব আমি পাহৰিব নোৱাৰিম। তাৰমানে আমি যদি এইবাৰ বিহুটো এৰি দিওঁ, বোলে এইটো কাৰণেই আমি উদযাপন নকৰিলো বা আমি পালন নকৰিলো, তেনেকে হলে আমি গোটেই জীৱনটোলৈ হয়তো এৰি দিব লাগিব বিহুটোক। কাৰণ আমি দাদাক যে আমি জুবিন দাক যে পাহৰিব পাৰিম, সেইটো কোনো কাৰণতে সম্ভৱ নহয়। গতিকে আমি সেই দুখৰ মাজতো
আমি তেখেতৰ যিখিনি সৃষ্টি আৰু তেখেতৰ সৈতে আমাৰ বা অন্যসকলৰ বা আমি দেখা পোৱা তেওঁৰ দূৰৰ পৰা হ'লেও দেখা যিখিনি স্মৃতি এইখিনিক লৈয়ে আমি আগুৱাই গৈ থাকিব লাগিব। আমাৰ ধাৰণা এটা মানে তেনেকুৱা ধাৰণা এটা আমি লৈছো। হয়, অকলশৰীয়া যেন অনুভৱ প্ৰতি মুহূৰ্ততে হয়, কাৰণ আপুনি বহু কাম কৰিছে। আপুনি ওচৰৰ পৰা তেওঁ জুবিন গাৰ্গক লগ পাইছে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আপুনি বহু একেবাৰে ওচৰৰ পৰা লগ পাইছে। সেইখিনি কথা যদি অকণমান কয় এইখিনি মুহূৰ্তত, কাৰণ আপোনাৰো কোনোবাখিনিত যেন নাইকিয়া অনুভৱ হয় বা আপোনাৰো অনুভৱ হয় যেন জুবিন গাৰ্গ এইখিনিতে থাকিব বা আকৌ আহিব সি মোৰ ওচৰলৈ, তেনেকুৱা কোনোবাখিনিত হয়। মানে একেবাৰে আমাৰ শৈশৱটো যদিও ভূপেন্দাৰ গান শুনি ৰেডিঅ'ত ভূপেন্দাৰ গানবিলাক শুনি আমি ডাঙৰ হৈছিলো, কিন্তু এই গীত লিখিবলৈ যিটো হেঁপাহ প্ৰথম এই জাগিছিল আচলতে জুবিনদাৰ গান শুনাৰ পাছত, যে এই মানুহজনৰ কণ্ঠত মই লিখা দুটা শাৰী হলেও বা এটা কলি হলেও কিবা প্ৰকাৰে শুনিব পাৰো নেকি বা ৰাইজক শুনাব পাৰো নেকি, সেই এটা কুটকুটনি বা আশাইহে আচলতে আমাক গান লিখিবলৈ এই জগতখনলৈ আহিবলৈ মানে ঠেলি হেঁচি হলেও পঠাই দিছিল। তেনেকৈ আহি 2000 চনৰ ঠিক পিছত 2002-03 চন মানৰ পৰা এইটো ষ্টুডিঅ'তে ডিজি মিউজিক আছিলে, এইখনে ফ্ল'ৰ আছিল, এইফালে ডাবিং ৰুমটো, দাদাক ইয়াত একেবাৰে ওচৰৰ পৰা লগ পাইছিলো। আৰু যেতিয়া এই ডিজি মিউজিকটোৱে তেওঁৰ ঘৰ নিচিনা আছিল। ৰাতিও তেওঁ কেতিয়াবা ইয়াতে থাকে, মানে বেছিভাগেই থাকে, দিনতো থাকে ৰাতিও থাকে, কাম ইয়াতে কৰে। তেতিয়া আমি যদিও তেখেতলৈ সমীহ কৰি চলো, আমাতকৈ তেখেত ডাঙৰ, আমাৰ অতি শ্ৰদ্ধাৰ, আমাক তেখেতে মৰম কৰে, তথাপিতো আমি মানে কি হ'ল ঘনিষ্ঠতা থাকিও আমি যেন প্ৰতিটো মুহূৰ্তত মানে বেছি ওচৰ চাপিবলৈ আমি ভয় খাওঁ, এনেকুৱা ধৰণে। কিন্তু তেওঁক দাদা হিচাপত বহুতবাৰ পাইছো, আমাক যথেষ্ট পৰামৰ্শ দিছে। আৰু আপুনি এবাৰ কৈছিল অজস্ৰ মৰম কৰে আপোনাক। হয় হয়, আপোনাৰ ইয়ালৈ আহে অজস্ৰ মৰম কৰে, সেইখিনি কথা যদি অকণমান কয়। যেতিয়া আমি ইয়াত অধিহলিকটো আৰম্ভ কৰিলো, দিগন্ত বৰদলৈ, মই এনেকে কৰি বাস্তৱ আমি কেইবাজনো লগ লাগি, ডিজি মিউজিকটো আছেই লগতে। তেখেতে আমাৰ যিদিনাখন আমি ফিতা কাটিছিলো, মুকলি কৰিছিলো ইয়াত ষ্টুডিঅ'টো, সেইদিনাখনো তেওঁৱে আহিছিলে, তেওঁৱে আছিল আমাৰ উন্মোচক বা উদ্যোতক, মুকলি কৰা মানুহজন। তাৰ পাছতো তেওঁ কেতিয়াবা আজৰি সময় পালে আমাৰ লগত আহি কথা বতৰা পাতে বিভিন্ন ধৰণৰ। জুলাইৰ শেষ ফালে বা আগষ্টতো তেওঁ এবাৰ আহিছিল, কিন্তু আমি ষ্টুডিঅ'ত সেই সময়ত আমি কোনো নাছিলে, দিগন্ত বৰদলৈও নাছিলে, আমি নাছিলো। তেখেতে আহি IKM বুলি আমাৰ অধিহলিকৰ যিখন নাম ফলক তাত লিখি থৈ গৈছে IKM, আৰু নিজৰ চাইনটো মাৰিছে আৰু টাইমটো লিখি থৈ গৈছে। আমি প্ৰথমতে বুজা নাছিলো এইটো কি বস্তু, 1:25 বুলি এতিয়াও আছে। ৰাতি 1:25 তেওঁ আহিছিল, আৰু আমি যে নাই সেইকাৰণে মই আহিছিলো বুলি তেওঁ মানে এই কথাটো জনাই থৈ গৈছে। আৰু তাৰপিছত কিন্তু দাদা আৰু ইয়ালৈ নাহিল বা অহাৰ সুযোগটো তেওঁ আৰু নাপালে। আমি পাতিম সেইখিনি কথা পুনৰ, আমি দৰ্শকলৈ এইখিনি মুহূৰ্তত অকণমান সুকীয়া এটা পৰিৱেশলৈ লৈ যাব বিচাৰিছোঁ। সুনীত গগৈ বহু লোকে চিনি পায়, সুনীত গগৈ কোন বা সুনীত গগৈ কিয় বিখ্যাত সকলোৱে জানে, বহু সংখ্যক লোকে জানে, কিন্তু তাৰ কিছু সংখ্যক লোকে নাজানে। আৰু সেইসকল লোকৰ বাবে এইখিনি মুহূৰ্তত মই যদি কওঁ, সুনীতা অকণমান আমি সেই ঘৰৰ পৰিৱেশৰ পৰা আহোঁ, সুনীতা ঘৰ কোন ঠাইত বা কোন ঠাইৰ পৰা আহি গুৱাহাটীত বৰ্তমান অকণমান যদি সেইখিনি কথা পাতোঁ। মোৰ গাঁওখনৰ নাম লেঙেৰী, ডিব্ৰুগড় জিলাত অৱস্থিত। মৰাণৰ পৰা 16 কিলোমিটাৰমান ভিতৰত সমষ্টিটো আমাৰ টিংখং পৰে, তাতেই মোৰ জন্ম। মই লেঙেৰী হায়াৰ ছেকেণ্ডেৰীৰ পৰা মেট্ৰিক পাছ কৰি মৰাণ হায়াৰ ছেকেণ্ডেৰী কৰি কানৈ কলেজত মই BSc কৰিছিলোঁ। আৰু সেই তেতিয়াই পঢ়ি থকা কালতেই মই কিবা প্ৰকাৰে গানৰ প্ৰেমত পৰি, মই কৈছোঁ এই মই গম নোপোৱাকৈ এই সংগীত জগতখনলৈ গুচি আহিলোঁ। কিমান চনৰ কথা হ'ব চাগে? প্ৰথম মই 98 চনত গানৰ কাম কৰিবলৈ বুলি আহিছিলোঁ, ৰেকৰ্ডিং কৰিবলৈ, কিন্তু সেই কামটো সম্পূৰ্ণ হৈ নুঠিল। তাৰ পাছত আকৌ মই 2000 চনত, মানে 2001 চনৰ কাৰণে যিটো ওলাইছে, 2000 চনত মই আকৌ 2 বছৰৰ পিছত মানে আকৌ আৰম্ভ কৰিছোঁ। তাৰ পাছত কিন্তু ঈশ্বৰেও সহায় কৰি আছে, ৰাইজেও আশীৰ্বাদ দি আছে, আৰু অগ্ৰজসকলৰ পৰা যথেষ্ট শিকিব পাৰিছোঁ, জানিব পাৰিছোঁ এই জগতখনৰ বিষয়ে বা
মই আচলতে একদম কেঁচা হাৰি হৈ আহিছিলোঁ, মই বিশেষ একোৱেই নাজানো সংগীতৰ বিষয়ে। আহি ইয়াতেই যিখিনি শিকিছোঁ, যি জানিছোঁ, যি বুজিছোঁ, যি দেখিছোঁ, তাকেই লগত লৈ সমল হিচাপে লৈ যি এতিয়া এই 25-26 বছৰে আগুৱাই গৈ শনিদা, মই এইখিনিত সুধোঁ আপোনাক, জানিব বিচাৰিছোঁ আপোনাৰ পৰা, প্ৰথম কোনটো গীত আছিল বা প্ৰথম আপুনি কেনেকৈ আৰম্ভ কৰিছিল? আপুনি কৈছে ইতিমধ্যে 98 চনতে আপোনাৰ আৰম্ভ হৈছিল। হয়। প্ৰথম গীত হিচাপে আপোনাৰ কোনটো গীত আছিল? 98 চনত যিটো এলবামৰ কথা কৈছোঁ, হয়, সেই এলবামটো আমি নাম দিছিলোঁ বুকুৰে বিননি, কিন্তু এলবামটো যিহেতু নোলালেই, গতিকে তাত কোনটো গীত বুলি ক'লে মানুহে শুনিবলৈও নাপাব বা হেৰি হ'ব। তাৰ পাছত যেতিয়া আকৌ পুনৰাই আৰম্ভ কৰিলোঁ, সেইটো মই দিহিং পাৰৰ প্ৰীতি নামৰ বিহু এলবামটো, আৰু তাত দাদাৰ কণ্ঠত আছিল সোণ মোৰ তোমাকে জোকাম, চকুৰ পতা সেমেকিলে, ওঠৰ ৰুমে টপতাম গীত। সেই এলবামটোত 4টামান গান মই লিখিছিলোঁ। সেই গীতটি কিন্তু বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছিল। তাৰপিছত একাধাৰে চলি আহিছে। তাৰ পাছত চলি আহিছে বাৰু। আমি সেয়া পাতিলোঁ। পৰিয়ালটোৰ বিষয়ে যদি অকণমান কয়, আপোনাৰ ঘৰৰ পৰিয়ালটো, বৰ্তমানৰ পৰিয়ালটোৰ বিষয়ে যদি অকণমান কয়। পৰিয়ালত মোৰ বৰ্তমান মা আছে, দেউতা নাই। ভণ্টি আছিল, বিয়া দিলোঁ। ভাইটি 2টা, সিহঁতেও বিয়া বাৰু কৰাই তাহাঁতৰ পৰিয়াল আছে। সৰু ভাইটিটোৱে CRPFত কাম কৰে, মোৰ পাছৰ ভাইটিটো গাঁৱতে থাকে। সৰু ভাইটিয়ে এতিয়া জম্মু কাশ্মীৰত ডিউটি কৰি আছে। ভণ্টি কলকাতাত থাকে। ভণ্টিৰ মানে হাজবেণ্ডেও আৰ্মিৰে হয়। আৰু এতিয়া তাৰপিছত মোৰ পৰিয়ালটোলৈ আহিম। মোৰ কিন্তু পঢ়া শুনাৰ পৰা আদি কৰি সকলো মোৰ জইণ্ট ফেমিলিত মানে গৈছে। মোক পঢ়ুৱা শুনোৱাৰ পৰা আদি কৰি চোৱা চিতা গোটেই কামখিনি মোৰ খুৰা খুৰীহঁতে কৰা। মই এটা ডাঙৰ পৰিয়ালত, আইতাৰ মৰমত, খুৰা খুৰীহঁতৰ, পেহীহঁতৰ মৰমত মই ডাঙৰ হৈ আহিছোঁ। মানে 14জনীয়া মানৰ আমাৰ পৰিয়াল এটা আছিল তেতিয়া। দেউতা মাহঁত যদিও বেলেগকৈ থাকিছিল, কিন্তু মই কিন্তু আইতাৰ লগত, এই খুৰা খুৰীহঁতৰ লগতে আহি ডাঙৰ হৈ অহা। গতিকে হয়তো মানুহৰ মৰম, মানুহৰ প্ৰতি মানুহৰ থাকিব লগা যিখিনি মানৱীয়তা বা এনেকুৱা ধৰণৰ হেৰি মোৰ আছে বুলি মই মানে আজিৰ পৃথিৱীখনত জীয়াই থকা অন্য মানুহক দেখিলে অনুমান হয়। মানে সেইকাৰণে চাগে সুনীত গগৈক আজিৰ দিনতো বহু মানুহে ভাল পায়, মৰম কৰে আৰু আশীৰ্বাদ দি আহিছে। সেইকাৰণে আজিও সুনীত গগৈ হাঁহি মুখেৰে তেওঁৰ যিসমূহ কাম বা কৰ্মৰাজি সেইসমূহ অসমবাসী ৰাইজক উপহাৰ হিচাপে দিবলৈ সক্ষম হৈছে। বহু কণ্ঠশিল্পী আহিছে, বহু কণ্ঠশিল্পীয়ে গীত কণ্ঠত তেওঁলোকৰ নিগৰাই গৈছে। সুনীত গগৈদেৱৰ কলমেৰে সেয়া শেষ পৰশ দিছে সুনীত গগৈদেৱে। সেয়া লাগিলে বহুকেইটা গীত আপোনালোকে ইতিমধ্যে ইমান পাইছে গীতকেইটা। মই যদি কওঁ, আলহী হৈ যাম নে দৰা সাজি যাম, আলহী হৈ যাম নে আহিম দৰা সাজি, এনেকৈ আছিল। বহুকেইটা গীত আছে। তাৰ ভিতৰতে একদম মই যদি সুধোঁ, ভুল হ'ব, মই এতিয়া সোধাটো ভুল হ'ব, কাৰণ যিমান যি নহ'লেও প্ৰতিটো গীতেই লিখে নিজৰ প্ৰিয় গীত বুলিয়ে লিখে। আপোনাৰ দৃষ্টিত আপোনাৰ একেবাৰে ভাল লগা গীত কোনটো? আপুনি নিজেই লিখা। অকণমান টান হ'ব, কঠিন হ'ব কথাটো উত্তৰ দিওঁতে। সেইটো ক'বলৈ দিগদাৰী। হয়। তাৰমানে যিহেতু নিজৰে সৃষ্টি ন, আমি প্ৰতিটো বস্তুকে আমি সমানেই গুৰুত্ব দি, সমানেই মৰমত আমি হেৰি কৰিবলৈ চাওঁ। সেই বস্তুটো আচলতে ৰাইজে মানে শ্ৰোতা বা দৰ্শকে বিচাৰ কৰিব পাৰিব, তেওঁলোকৰ আচলতে কোনটো বস্তুক বেছি ভাল লাগিছে। আমি মানে সেই বস্তুটো বিচাৰ কৰিব নোৱাৰিম। এইখিনিতে মই পটকে থাকি গৈছিলে মোৰ বৰ্তমানৰ পৰিয়ালৰ কথা কোৱা গৈছিল। মোৰ সংসাৰত ল'ৰা এটা আছে, মোৰ পত্নী আৰু মোৰ পুত্ৰ। আমাৰ তেনেকুৱা সৰু এটা পৰিয়াল। সৰু পৰিয়াল, সুখী পৰিয়াল। বাকী সুনীতদাৰ অকণমান যদি মই কওঁ এইখিনি মুহূৰ্তত, যিহেতু সকলোৱে কৈছেই ৰাজনীতি আহিছে, ৰাজনীতি মেৰপাকত কোনোবাখিনিত জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো ৰৈ গৈছে নেকি, থমকি ৰৈছে নেকি? আমি আকৌ আহিছোঁ জুবিন গাৰ্গৰ সেই কথাখিনি পাতিবলৈ। যদিহে সম্ভৱ হয় আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ বা আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ, কোনোবাখিনি ৰৈ গৈছে নেকি ৰাজনীতি মেৰপাকত? বা ৰাজনীতি মেৰপাকত জুবিন গাৰ্গৰ নামটো কোনোবাখিনি সাঙুৰ খাইছে নেকি? তাৰমানে ৰাজনীতিটো আৰু যিটো ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া, দুটা বস্তু আচলতে মোৰ বোধেৰে পৃথক। সেইটোতো সঁচা কথা। আৰু যিসকলে ৰাজনীতি কৰে তেওঁলোকে এই বস্তুটোক লগত সাঙুৰি লৈ চামিল কৰি আচলতে নিজৰ কথাখিনি বা নিজৰ দৰ্শনটো এই বিষয়ত দিবলৈ যায়। কথাটো সিমানেই। বা কেতিয়াবা সমাজখনক বা পৰিৱেশটোক নিজৰ অনুকূলে টানিবলৈ
তেওঁলোকে চেষ্টা কৰে। কিন্তু একেবাৰে আমি যদি সাধাৰণভাৱে চিন্তা কৰোঁ, ৰাজনীতি এটা বেলেগ বস্তু আৰু ন্যায়পালিকাৰ বা ন্যায় ব্যৱস্থাটো এটা সম্পূৰ্ণই বেলেগ বস্তু আচলতে। গতিকে ৰাজনীতিয়ে কিবা এইটো কৰিব পাৰিব বুলি মোৰ ধাৰণা নহয়। বা তাৰ পিছতো দেখা পোৱা গৈছে তাৰিখৰ পিছত তাৰিখ, সেইটোতো আমাৰ চিষ্টেমেই। সেইটোতো মানে আমি সেই কোনোবা এখন চিনেমাতো দেখোন তাৰিখ এইটো আমাৰ সেই গোটেই বস্তুটো আচলতে সংশোধন কৰিব যদি পাৰে, কিন্তু সেই সংশোধন কৰিব পৰা শক্তিটো কিন্তু গভৰ্ণমেণ্টৰ হাতত বা চৰকাৰৰ হাততে যিহেতু দিয়া থাকে, হয়নে? ন্যায়পালিকাক কিবা কৰিবতো কিছুমান সংশোধন কৰি আনিবতো কাৰ্যপালিকাই পাৰে বোধ হয়। গতিকে সেই ব্যৱস্থাখিনি যদি ঠিক কৰে তেতিয়া বেছি ভাল। কিন্তু আমাৰ বিশ্বাস আছে ন্যায়পালিকাৰ ওপৰত আছে, থাকিবই লাগিব, নহ'লে আপুনি কাক বিশ্বাস কৰিব, আমি কাক বিশ্বাস কৰিম? সেইটোৱে বাৰু আমি বহুত চিৰিয়াছ কথাও পাতিলোঁ। আমি অকণমান বেলেগ এটা কথালৈ আহোঁ। আমি 3জন ব্যক্তিৰ নাম ক'ম, টপৰাই উত্তৰকেইটা ক'ব লাগিব বা আপোনাৰ দৃষ্টিত সেই ব্যক্তি 3জন কেনেকুৱা? প্ৰথম হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী, তেওঁ ভাল ৰাজনীতিক। দ্বিতীয়জন মই যদি কওঁ এইখিনি মুহূৰ্তত এজন আমাৰ মাজৰ পৰা হেৰাই যোৱা ব্যক্তি, জুবিন গাৰ্গ। প্ৰভু আমাৰ কাৰণে তেওঁ বাটকটীয়া, আমাৰ দাদা। আৰু এজন ব্যক্তি, মহান ব্যক্তি, সকলোৰে মৰমৰ ব্যক্তি, প্ৰচাৰৰ পৰা আঁৰত থাকে যদিও বহু লোকে মৰম কৰে তেওঁক, সুনীত গগৈ। মই কি ক'ব? সৰু মানুহ, কষ্ট কৰি ভাল পায়, কাম কৰি ভাল পাওঁ, মৰম বিচাৰোঁ, মৰম কৰোঁ, মৰম দি ভাল পাওঁ। আৰু এটা কথা কওঁ মই এইখিনি মুহূৰ্তত, মাটিৰ মানুহ। একদম সঁচা কথা ক'বলৈ গ'লে সুনীতা মাটিৰ মানুহ। আমি লগ পাই আহিছোঁ বহুত দিনৰ পৰা। আৰু যেতিয়াই সুনীতাক ফোন কৰোঁ বা সুনীতাৰ লগত যেতিয়া টেলিফোন হওঁ, তেওঁ এটা কথাই কয়, দীপ্ত কোৱা। এই মাথাৰি যেন শুনি ভাল লাগে, কাৰণ ইতিমধ্যে তেওঁ উল্লেখ কৰিছে গাঁৱৰ পৰা আহিছে, আমি গাঁৱৰ মানুহ আৰু আমি মাটিৰ মানুহ। সুনীতা বিশেষকৈ মাটিৰ মানুহ, আৰু এনেদৰে সদায় থাকক তাৰে কামনা কৰিলোঁ। শেষত কি ক'ব অসমীয়া দৰ্শকসকলক? আজি যিজন সুনীত গগৈক আপোনালোকে বা সুনীত গগৈক দেখিছে, এই সুনীত গগৈজন আচলতে মোৰ গীত যিসকলে শুনে সেই শ্ৰোতাসকলৰ সৃষ্টি। মই মাত্ৰ কৈছোঁ একো নজনা গাঁৱৰ পৰা এটা ল'ৰা ওলাই আহিছিলোঁ অকল উৎসাহ এটা লৈ যে কি পাৰিম নেকি চাওঁ। সেই সুনীত গগৈক এই 25 বছৰে মানুহৰ মাজত আহি, মানুহৰ আগলৈ আহি এনেকৈ কথা ক'ব পৰা ব্যৱস্থা এটা কৰিছে। নামটো ক'লে অন্তত অসমৰ 10জনে হ'লেও চিনি পোৱা এটা অৱস্থালৈ আনিছে। আজি উদ্দীপ্তই মোৰ লগত কথা পাতিবলৈ আহিব পৰা ব্যৱস্থা এটা হৈছে। সেইখিনিৰ মূলত কিন্তু যিসকলে মোৰ গীতবিলাক শুনে বা মোক ভাল পায়, আমাৰ সৃষ্টিক ভাল পায়, শ্ৰোতাসকল, আপোনালোকক সহস্ৰ প্ৰণাম। ধন্যবাদ জনাইছোঁ। আৰু বহু ব্যস্ত বৰ্তমান সময়ত, যিহেতু আগন্তুক বহাগ বিহু আছে, প্ৰাণৰ বিহু আছে আমাৰ, আৰু তাৰ সেই ব্যস্ততাৰ মাজত আমাক ইমানকণ সময় দিয়াৰ বাবে, অসমীয়া দৰ্শকসকলক ইমানকণ সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদায় এনেদৰে উজলি থাকক, সদায় এনেদৰে হাঁহি থাকক, আপোনাৰ নতুন নতুন সৃষ্টি অসমবাসীয়ে লাভ কৰক তাৰে কামনা কৰিছোঁ। শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে, পুনৰবাৰ কৈছোঁ, যিসকলে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি ল'ব। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অশেষ ধন্যবাদ। জয় আই অসম। জয় আই।